গাখীৰ ফটাই লোৱা হৈছে গাখীৰ ফটাই পনীৰ বনোৱা হ'ব এতিয়া গাখীৰ ঘৰৰে গাখীৰ ফটাই লোৱা হ'ল এতিয়া পনীৰ বনোৱা হ'ব ভালকে চিপি বান্ধি ৰখা হ'ব এটা টেঙা টেঙা সেন এটা আহে না লেবু দিলে এটা সেন এটা না দিয়ে দিম কেন না অলপ ধুই পনীৰ বনোৱা হ'ব পনীৰ ভাজা হ'ব এতিয়া ঘৰত বনোৱা পনীৰ গাখীৰ ফটাই ঘৰতে বনোৱা হৈছে হালধি দি লাহে লাহে ভাজা হ'ব কেৰাহী বেছি গৰম হৈ গৈছে সেইকাৰণে লগে লগে ৰংটো চেঞ্জ হৈ গৈছে ঘৰত নিজে বনোৱা পনীৰৰ সোৱাদে বেলেগ পনীৰ ভাজা হৈয়ে গৈছে এটা নামাই দিয়া হ'ব অলপ লাল লাল এতিয়া পনীৰ নামাই দিয়া হ'ব পনীৰখিনি ৰঙচুৱা হৈ গৈছে ভাজা হ'ল এতিয়া ফুলকবিখিনি ভাজি লোৱা হ'ব অলপমান হালকাকে ভাজি লোৱা হ'ব আজি ফুলকবি আৰু ওলকবি আলু দি পনীৰৰ আঞ্জা বনোৱা হ'ব আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু ক'বচোন কমেণ্ট এটা কৰি ফুলকবি ভাজা হ'বই আৰু এবাৰ দিয়াতে ৰংটা কিবা ভাল নহ'ল দেখাত আৰু অলপমান ভাজা হ'ব ইপিনে লাইনো গুচি গ'ল ইমান দিগদাৰ হ'ল নমাই দিয়া হ'ল এতিয়া তেল দিয়া হ'ল গোটা জিৰা তেজপাত দুখিলা দিয়া হ'ব তেজপাত দিয়া হ'ল এতিয়া কাটি ৰখা আলু আৰু ওলকবি দি দিয়া হ'ব আগতীয়াকৈ বইল কৰি লোৱা হৈছে আপোনালোকক বইল কৰি লৈ মানে বইল কৰা নেদেখালোঁ ডাইৰেক্ট আজিকালি ওলকবিবিলাকৰ বিৰাট বেয়া গোন্ধ ওলায় না বইল কৰি পানী পেলাব লাগে নহ'লে একদম বিৰাট দুৰ্গন্ধ ওলায় নিমখ দিয়া হ'ল এতিয়া হালধি দি ভালকৈ লৰা হ'ব একে ভাজা হৈ আছে ভালকৈ ভাজা হৈ আছে ভাজা হোৱা নাই হ'ব আৰু এতিয়া জলকীয়াৰ গুড়ি হ'ব আৰু নালা জলকীয়াৰ গুড়ি জলকীয়া ভালকৈ এতিয়া পানী দি ভালকৈ কৰা হ'ব পানী দি হ'ল এয়া এতিয়া ফুলকবি দি দিয়া হ'ব ভাজি ৰখা ফুলকবি
এতিয়া অলপমান ধনিয়াৰ গুৰি দি দিয়া হ'ব অলপমান ধনিয়াৰ গুৰি দি দিম দিয়া হৈছে ঢাকন খুলি দিম এতিয়া তো কেইটামান গালাই দিয়া হ'ল মানে পিটিকি দিয়া হ'ল জোল কণ ডাঠ হ'ব কাৰণে এতিয়া পনীৰখিনি দি দিয়া হ'ব পনীৰ দি লাৰি দিয়া হ'ব অলপমান এয়া পনীৰৰ আঞ্জা হৈ গ'ল অলপমান সামান্য জিৰাৰ গুৰি দিয়া হ'ব জিৰাৰ গুৰি নমোৱাৰ আগে আগে দিয়া হ'ব এতিয়া নহয় একদম সিম্পল ৰেচিপি একো ভেজাল নাই আপোনালোকেও ঘৰতে এনেকৈ সহজকৈ বনাই খাব পাৰে অকল যে পনীৰ গ্ৰেভিকে বনাই খালে ভাল লাগে তেনেকুৱা নহয় এনেকৈ আঞ্জা দিও বনাই খাব পাৰে ভাল লাগে বেয়া নালাগে এবাৰ ট্ৰাই কৰি চাব পাৰে আজিলে বাই বাই এয়া পনীৰৰ আঞ্জা ৰেডি হৈ গ'ল আজিলে বাই বাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব